18 নৱেম্বৰত জুবিন গাৰ্গৰ 53তম যেটো জন্মদিন এই জন্মদিনৰ দিনাই কোকৰাঝাৰৰ আমাৰ যেটো চন্দ্ৰপাৰা এখন গাঁৱত তেখেতৰ নামত এটা মেমৰিয়েল উদ্যান বনাবৰ কাৰণে BTC গভৰ্ণমেণ্ট তথা BTCৰ মাননীয় শ্ৰী ভাগ্ৰামা মহিলাৰীদেৱে ইতিমধ্যে ঘোষণা কৰিলে আৰু সিদিনাই উদ্যানৰ শিলান্যাস কৰা হ'ব বা কামৰ ভূমি পূজন সিদিনাই কৰা হ'ব আৰু সিদিনা জন্মদিনক আমি উদযাপন কৰিম এই উদযাপন কৰিবৰ কাৰণে আজি আমি BTC গভৰ্ণমেণ্ট হিচাপে ইতিমধ্যে সিদ্ধান্ত লোৱা হৈছে আৰু BTCৰ সিদ্ধান্ত মতে আজি আমি কোকৰাঝাৰৰ ৰাইজে বা সমাজে আমি সমাজ হিচাপে আজি ইয়াত একগোট হৈছোঁ আৰু এই জন্ম দিৱস উদযাপন কৰিবৰ কাৰণে আজি এটা কমিটি গঠন কৰা হ'ল এই কমিটিৰ প্ৰেসিডেন্ট লোকেল MCLA যুবিৰাজ বসুমতাৰী আৰু আমাৰ BTC গভৰ্ণমেণ্টৰ কালচাৰ ডিপাৰ্টমেণ্টৰ সেক্ৰেটাৰী তেওঁ চিফ কনভেনৰ আৰু দুজন আমাৰ লোকেলৰ গাৰ্জেনক লৈ পেলাই আমি কমিটিখন গঠন কৰিলোঁ আৰু আজি যিমান সাব কমিটিবোৰ লাগে এই সাব কমিটিবোৰো আমি আজি গঠন কৰা হ'ল মুঠতে 18 তাৰিখত হ'ব লগা যেটো আমাৰ জন্মদিন উদযাপন কৰা হ'ব এটো জাক জমকে কৰিবৰ কাৰণে আমি ইতিমধ্যে প্ৰস্তুতি কৰিছোঁ কিমান কোটি টকাৰ হ'ব এনে প্ৰজেক্টটো যিমান প্ৰয়োজন হয় আমি ৰাইজকে এৰি দিছোঁ এই প্ৰকল্পত বা এইখন প্ৰজেক্টত কি সেকশন ৰাখিলে ভাল হয় আৰু কিমান ইনফ্ৰাষ্ট্ৰাকচাৰৰ প্ৰয়োজন হয় আৰু এই নিৰ্মাণ কৰিবৰ কাৰণে যিমান মাটিখিনি লাগে সিমানে মাটি দিবৰ কাৰণে BTC গভৰ্ণমেণ্টে সিদ্ধান্ত লৈছে আৰু ৰাইজৰ অনুভৱ মতে ৰাইজে বিচৰা মতে এই প্ৰজেক্টখন হ'ব আৰু এই প্ৰজেক্টখনৰ কাৰণে যিমান আৰ্থিকৰ প্ৰয়োজন BTC গভৰ্ণমেণ্টে সিমানেই যোগাৰ কৰি সেংচন কৰিবৰ কাৰণে বা এই প্ৰকল্পখন সম্পূৰ্ণ কৰিবলৈ মানে একদম প্ৰতিজ্ঞাবদ্ধ এইখিনি অনুষ্ঠানৰ যেটো অনুৰাগীসকলে তো অহা যোৱাৰ ব্যৱস্থা আমি কৰিছোঁ ইতিমধ্যে আমাৰ অহা যোৱা কৰাৰ কাৰণে প্ৰত্যেকটা আমাৰ ইউনিভাৰ্চিটি কলেজ স্কুল বা বিভিন্ন মেডিকেল কলেজ ইঞ্জিনিয়াৰিং কলেজ স্কুলৰ ছাত্ৰ ছাত্ৰীসকলক আমি ট্ৰেন্সপৰ্ট কৰিবৰ কাৰণে আৰু ৰাইজক আমি ট্ৰেন্সপৰ্ট কৰিবৰ কাৰণে আমি ট্ৰেন্সপৰ্টৰ ব্যৱস্থা কৰিম আৰু ৰাইজে নিজে নিশ্চয় ব্যৱস্থা কৰি এই অনুষ্ঠানত আগভাগ ল'বৰ কাৰণে আহিব এইখিনি আমি আশা ৰাখিছোঁ আৰু আমি আপোনালোকৰ জৰিয়তে আজি আহ্বান কৰিছোঁ যাতে আমি এই উদযাপন যেটো আমি জন্ম দিৱস পালন কৰিবলৈ লৈছোঁ উদযাপন কৰিবলৈ লৈছোঁ সেইটো যাতে সুচাৰুৰূপে সুন্দৰকৈ ডিসিপ্লিনভাৱে যাতে উদযাপন কৰিব পাৰোঁ সকলোৰে সহায় সহযোগিতা আৰু যোগদান আমি কামনা কৰিছোঁ কিমানমান গেদাৰিং তো আমি তো ভাবিছোঁ মানে 25,000 প্লাছ
ইয়াৰ ব্যৱস্থা আৰু ৰাইজে যদি বিচাৰে নিশ্চয় ইয়াৰ চিন্তা চৰ্চাটো আমি কৰিছোঁ কোনোবা দেখা যাক আমি সোমবাৰত মই বিতংকৈ ক'ব পাৰিম কোনোবা অতিথি থাকিব অতিথি আমাৰ নিশ্চয় আহিব অতিথিৰ কাৰণে আমি আমন্ত্ৰণ জনাম সিদিনা কোনে আহিব পাৰে আহিব নোৱাৰে আৰু ইনভাইটেড আৰ্টিষ্ট ইয়াত যথেষ্ট ভাগ ল'ব